হেল্ল' এভৰিৱান ইমান গৰম পৰিছে নহয়নে পাকঘৰত সোমাই যে একো বনাবই মন নাযায় ন সেয়ে আজি এখন একেবাৰে চিম্পল আৰু টেষ্টি ভেন্দি আলুৰ তৰকাৰী বনাইছোঁ বনাব সময় কম লগাৰ লগতে কম ইনগ্ৰিডিয়েণ্টৰো এখন ৰেডি হৈ যায় আলু আৰু ভেন্দি কমকৈ ফ্ৰাই কৰি বগা সৰিয়হৰ লগত আদা নহৰু পিঁয়াজ দুটামান কাজু এটা জলকীয়া অকণমান নিমখেৰে পেষ্ট বনাই মিক্স কৰি দিলেই ডিছ ৰেডি হৈ যায় বহুত সোৱাদেৰে ভৰপূৰ এই তৰকাৰীখন বনালে কমেণ্টত জনাব মোক নাপাহৰিব দুগৰামান ভাত বেছিকৈ খালে নে নাই ইয়াত ভাত পোলাও ৰুটি যিকোনো লগতে এই তৰকাৰীখন খুবেই সুন্দৰ হৈ যায় পিছত পুনৰ এটা হেল্ডি ভিডিঅ'ৰে আকৌ লগ পাম আজিলৈ ইমানেই থেংক ইউ বাই